কেইটামান বৰ ধুনীয়া কথা শুনিলোঁ, ইনফেক্ট পঢ়িলোঁ, ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। আমাক কোনে জাজ নকৰে কওকচোন? মানে আমাক কেনেকুৱা দেখিছে, আমি কি পিন্ধিছোঁ, আমি শকত ক্ষীণ ক'লা বগা, এইবোৰ জাজ নকৰে কোনোবাই। কোন কওকচোন? আইনা, মিৰৰ, আইনাখনে কেতিয়াও জাজ নকৰে। আমি যেতিয়া কান্দো বা আমাৰ যেতিয়া চকু পানী ওলায়, সেয়া কোনে ধৰি ৰাখে কওকচোন? উইথাউট এনি কণ্ডিশ্যন। আমাৰ গাৰু, পিলো। আমাৰ যেতিয়া বহুত বেছি ভাগৰ লাগে, আমাক কোনে আঁকোৱালি লয়? আমাৰ বিচনাখনে। আমাৰ যিবোৰ সপোন বা আমাৰ যিবোৰ কল্পনা, সেইবোৰ কিহত আমি জীয়াই ৰাখোঁ কওকচোন? ড্ৰিমছ, সপোনেৰে। আমি যেতিয়া চকু পানী টুকো, আমাৰ লগত কোনে চকু পানী টুকে কওকচোন? বৰষুণ জাকে। আৰু আমাৰ সকলো আৱেগ, সকলো ধৰণৰ ইম'শ্যনছ, ভাল লগা, বেয়া লগা, ফূৰ্তি, দুখ লগা, পাৰ্টি, সকলো ধৰণৰ ইম'শ্যনছ কোনে বুজি পায় কওকচোন? মিউজিক। সুন্দৰ ন? এইকেইটা কথা মই ক'ৰবাত পঢ়িলোঁ, ইমান ভাল লাগিলে। ভাবিলোঁ সঁচাকৈ এইকেইটা বস্তু নোহোৱাহেঁতেন কি হ'ল হয়? চ' সেইকাৰণে ভাবিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনাৰো ভাল লাগিছে, শ্বেয়াৰ কৰিবচোন।